আজিৰ ভিডিঅ'টো যোনসকল ষ্টুডেণ্ট 4th সেমিষ্টাৰ পলিটিকেল সায়েন্স মেজৰ বা মাইনৰলৈ পঢ়ি আছে তো তেওঁলোকৰ অহা 10 জুনত যেহেতু এক্সাম আছে ফাইনেল এক্সাম তো ফাইনেল এক্সামিনেশ্যন যেটো পলিটিকেল সায়েন্স সেকেন্ড পেপাৰ আছে সেই সেকেন্ড পেপাৰৰ 2025 যোৱা বৰ্ষৰ যে কোৱেশ্চন পেপাৰ আছিল এই কোৱেশ্চন পেপাৰ সলিউশন কৰি দেখুৱাম আৰু এইখন কোৱেশ্চনৰ পৰা এই বৰ্ষৰ কাৰণে বা তোমালোকৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট আছে সেইখিনি তোমালোকক জনাই দিম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো একলৈ চাই থকা এটো সেম ফৰ যেটো 4th সেমিষ্টাৰ এটো 2025 পলিটিকেল সায়েন্স আৰু পেপাৰ কোডটো এটো আছিল যোৱা বৰ্ষৰ পেপাৰ কোড এবাৰ চেঞ্জ হৈছে আৰু পলিটিকেল সায়েন্স যেটো পলিটিকেল প্ৰসেস ইন ইন্ডিয়া তো এটো যেটো তোমালোকৰ সেকেন্ড পেপাৰ হয় মেজৰ বা মাইনৰ লোৱা ছাত্ৰ ছাত্ৰী যেটো এটাই পেপাৰ যে পলিটিকেল প্ৰসেস ইন ইন্ডিয়া তো যোনসকলে মেজৰ লৈ পঢ়ি আছে পলিটিকেল সায়েন্স তো সেকেন্ড পেপাৰ এটো তো তেওঁলোকৰ মৰ্নিং তোমাৰ যোনসকল ষ্টুডেন্ট মাইনৰ পলিটিকেল সায়েন্স লৈ পঢ়ি আছে তেওঁলোকৰ এটোই হয় যে পলিটিকেল প্ৰসেস ইন ইন্ডিয়া তো যোৱা বৰ্ষৰ যে কোৱেশ্চন পেপাৰ আছিল তো হেতু তোমালোক সলিউশন কৰি দিম আৰু এই পেপাৰৰ 60 মাৰ্কৰ এক্সাম হয় টাইমটো কিমান থাকে 2.5 ঘণ্টা থাকে তো যোৱা বৰ্ষৰ কেন্দ্ৰ প্ৰশ্ন আহিছিল তো হেকিনি চোৱা তো যোৱা বৰ্ষৰ আহিছিল এক নম্বৰ যে চুজ দা কাৰেক্ট অপচন অফ দা ফলোইং 1 into 8 equal 8 তো তলত দিয়া পৰ শুদ্ধ উত্তৰটো বাছি লোৱা তো এক মাৰ্কৰ 8খন প্ৰশ্ন দিয়া থাকে তো 8খন লিখিবলৈ আহিব যেনে তোমালোক আজি যেটো এক্সাম দি আহিছে 8খন আহিছিল তো এই নম্বৰটা আহিছিল যোৱা বৰ্ষৰ যে কোন তাৰিখে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল তো অপচন এ টো দিয়া আছে 15 আগষ্ট 1947 চন আৰু 2 নম্বৰটো দিয়া আছে 26 নৱেম্বৰ 1949 চনত তাৰপিছত দেখা 3 নম্বৰ অপচন দিয়া আছে 25 জানুৱাৰী 1950 আৰু 4 নম্বৰটো দিয়া আছে 26 জানুৱাৰী 1950 আৰু শুদ্ধ অপচনটো কোনটো হ'ব এ নম্বৰ শুদ্ধ অপচন হ'ব তোমালোকৰ 3 যে 15 জানুৱাৰী 1950 চনত কি হৈছিল ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল তো এটো কিবা ভেৰি ইম্পৰ্টেন্ট আছে এইবাৰৰ কাৰণে তাৰপিছত 2 নম্বৰ কি আহিছিল যে 2 নম্বৰটো যদি চাও ভি নম্বৰ যে জনপ্ৰতিনিধিত্ব আইনৰ অধীনত তলকণ্ঠ সম্প্ৰদায়ে সংৰক্ষণৰ সুবিধা লাভ নকৰে তো ইয়াৰ আনসাৰটো চোৱা ইয়াৰ আনসাৰটো কি হ'ব তো অপচন 4টা দি আছে তো শুদ্ধ অপচন হ'ব তোমালোকৰ ফৰ ওবিসি অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকসকলে তাৰপিছত সি নম্বৰটো কি আছিল বহুজন সমাজ পাৰ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল ভেৰি ইম্পৰ্টেন্ট এক নম্বৰটো বি আৰ আম্বেদকাৰ 2 নম্বৰ অপচন দিছে যে কাশীৰাম আৰু 3 নম্বৰ দিছে মায়াবতী আৰু 4 নম্বৰটো দিছে যে কি জ্যোতিবা ফুলে তাৰ শুদ্ধ অপচন হ'ব 2 নম্বৰ কাশীৰামে কি কৰিছিল যেটো বহুজন সমাজ পাৰ্টি আছিল তেওঁ আছিল প্ৰতিষ্ঠাপক এইটো শিকিবা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আছে তাৰপিছত 3 নম্বৰটো আছে 1938 চনত গঠিত নেশনেল প্লেনিং কমিটিৰ অধ্যক্ষ কোন আছিল তো 1938 চনত যেটো গঠিত নেশনেল প্লেনিং কমিটি আছিল সেই কমিটিৰ অধ্যক্ষ কোন আছিল যেনে জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধী সুভাষ চন্দ্ৰ বসু তাৰপিছত দিছে কি লাল বাহাদুৰ শাস্ত্ৰী আৰু শুদ্ধ অপচন হ'ব তোমালোকৰ এই জৱাহৰলাল নেহৰু আছিল 1938 চনত গঠিত হোৱা নেশনেল যেটো প্লেনিং কমিটিৰ অধ্যক্ষ আছিল জৱাহৰলাল নেহৰু তাৰপিছত নেক্সট প্ৰশ্ন ই নম্বৰ হয় যে ই নম্বৰটো তোমালোকে চোৱা যে বিশেষ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল তো এটো কিমান চনত প্ৰণয়ন কৰা হৈছিল 1985 চনত ইয়াৰ আনসাৰটো তোমালোকে চোৱা প্ৰশ্নটো শিকিবা নেক্সট ইম্পৰ্টেন্ট হল এফ নম্বৰ যে তলত উল্লেখ কৰা কোনটো সমানুপাতিক প্ৰতিনিধিমূলক ব্যৱস্থা বৈশিষ্ট্য নখা তো অপচন যেটো এটো দিছে দল বিলাকে লাভ কৰা ভোটৰ অনুপাতে আসন আবণ্টনত হয় 2 নম্বৰ যে এই ব্যৱস্থায় সংখ্যালঘু সম্প্ৰদায়সমূহৰ প্ৰতিনিধিত্ব নিশ্চিত কৰে আৰু 3 নম্বৰটো এটো আছিল সাধাৰণতে এই ব্যৱস্থায় সন্মিলিত চৰকাৰ ফালে ঢেলি দিয়ে আৰু 4 নম্বৰটো আছে এই ব্যৱস্থা সুস্থিৰ চৰকাৰ প্ৰতিষ্ঠিত কৰে তো তোমালোকৰ যেটো এফ নম্বৰ দি আছে এফ নম্বৰ শুদ্ধ অপচনটো হ'ব 4 নম্বৰ তাৰপিছত তোমালোকৰ জি নম্বৰটো তলত উল্লেখ কৰা কোনগৰাকী প্ৰতিনিধিত্বৰ প্ৰধানমন্ত্ৰীত্বৰ কালত ভাৰতবৰ্ষৰ মণ্ডল আয়োগ পৰামৰ্শালী বলবৎ কৰা হৈছিল ভেৰি ইম্পৰ্টেন্ট হয় তো যেটো মণ্ডল আয়োগ আছিল তো মণ্ডল আয়োগৰ পৰামৰ্শালী যেটো আছে হেতু কোন গৰাকীৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এইটো বলবৎ কৰা হৈছিল তো ইন্দিৰা গান্ধী দি আছে 1 নম্বৰ ৰাজীৱ গান্ধী দি আছে 3 নম্বৰ দিছে বিপি সিং আৰু 4 নম্বৰ আছে অটল বিহাৰী বাজপেয়ী এৰ শুদ্ধ অপচনটো কি হ'ব জি নম্বৰ অপচনটো হ'ব তোমালোকৰ 3 নম্বৰ বিপি সিং তাৰপিছত আহা যে নেক্সট প্ৰশ্ন 23 নম্বৰটো যে স্বাধীনতাৰ পাছত ভাৰতীয় ৰাজনৈতিক বুজাবৰ বাবে কোনে কংগ্ৰেছ ব্যৱস্থা অবিধাত প্ৰয়োগ কৰিছিল কোনে কৰিছিল ৰজনী কোঠাৰী তো ৰজনী কোঠাৰী কৰিছিল এটো যে স্বাধীনতাৰ পাছত ভাৰতীয় ৰাজনৈতিক বুজাবৰ বাবে কংগ্ৰেছ ব্যৱস্থা অবিধাত প্ৰয়োগ কৰিছিল তো এইখিনি আছিল কি এইকিটা আছিল 1 মাৰ্কছৰ তো 1 মাৰ্কছৰ কাৰণে গোটেইবিলাক শিকিবা যেহেতু 1 মাৰ্কছৰ কাৰণে গোটেইবিলাক ইম্পৰ্টেন্ট হয় এইখিনি শিকিবা
তাৰপিছত দেখা 2 নম্বৰৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট তো 2 নম্বৰৰ যদি চাও তো 2 নম্বৰ কেন্দ্ৰ প্ৰশ্ন সেইখিনি চোৱা 2 নম্বৰ দিনে থাকিব তোমালোকৰ যে এনসার দা ফলোইং কোশ্চেন এনি 6 2 into 6 equal 12 তো 2 নম্বৰ 2 মাৰ্কছৰ 6টা প্ৰশ্ন আহিব 12 মাৰ্কৰ যেনে প্ৰথম প্ৰশ্ন আছে যে সংখ্যাধিক্য ভোটাৰে নিৰ্বাচিত জনপ্ৰতিনিধিত্ব ব্যৱস্থা আৰু সমানুপাতিক জনপ্ৰতিনিধিত্ব ব্যৱস্থাৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা এই নম্বৰ যদি ইয়াৰ এনসারটো চাও যে এই নম্বৰৰ এনসারটো কি হ'ব তো এনসারটো যদি তোমালোকে চোৱা এনসারটো কি হয় তো এনসারটো আছিল যে সংখ্যাধিক্য ভোট প্ৰথাত দেশখনক সৰু ভৌগোলিক সমষ্টি ভাগ কৰা হয় কিন্তু সমানুপাতিক প্ৰতিনিধিত্ব প্ৰথাত কি ডাঙৰ এলেকা সমষ্টি কৰা হয় 2 নম্বৰটো হ'ব সংখ্যাধিক্য প্ৰথাত ভোটাৰসকলে প্ৰাৰ্থীক ভোট দিয়ে কিন্তু সমানুপাতিক প্ৰথাত দলবিলাকে কি ভোট দিয়ে এইটো আছিল 2 মাৰ্কছৰ যেটো এই নম্বৰৰ কোশ্চেনৰ আনসাৰ তাৰপিছত নেক্সট ইম্পৰ্টেন্ট আহিছে নেক্সট আহিছে ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাবলৈ প্ৰয়োজন হোৱা দুটা শৰ্ত উল্লেখ কৰা ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে 2 মাৰ্কছৰ কাৰণে কিবা যে ৰাষ্ট্ৰীয় দল যেটো হবলৈ হলে বা হিচাপে স্বীকৃতি পাবলৈ প্ৰয়োজন হোৱা দুটা শর্ত উল্লেখ কৰা তো দুটা শর্ত কি লাগিব ৰাষ্ট্ৰীয় দল হবলৈ হলে তো শর্ত দুটা চোৱা বি নম্বৰ যেটো আনসার কি হয় তো বি নম্বৰ আনসারটো যদি চাও তো বি নম্বৰটো কি এক নম্বৰটো যে আছে লোকসভা বা বিধানসভা নিৰ্বাচনত 4খন বা তাতকৈ বেছি ৰাজ্যত মুঠ বৈধ ভোটাৰ অতি কমেও 6% কি ভোট পাব লাগিব 2 নম্বৰটো আছে ইয়াৰ উপৰিও লোকসভাত অতি কমেও 4খন আসন জিকিব লাগিব তেনেহলে কি ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি লাভ কৰিব তাৰপিছত আহা যে তাৰপিছত কি আছে সি নম্বৰ প্ৰশ্নটো যদি চাও তো সি নম্বৰটো আছিল কেনেকৈ নিৰ্বাচন আয়োগ এগৰাকী সদস্যক নিযুক্তি দিয়া হয় আৰু ভাৰতবৰ্ষ বহুদলীয় ব্যৱস্থা দুটা নেতিবাচক দিশ উল্লেখ কৰা যেটো এফ নম্বৰটো দিছিল অপৰাধ কৰাৰ প্ৰমাণ থকাৰ পাছতো টিকেট বিতৰণৰ সময়ত ৰাজনৈতিক দলবিলাকে অপৰাধৰ অভিযোগ থকা লোকে টিকেট দিয়ে তো ইয়াৰ অন্তৰাল কি কাৰণ থাকিব পাৰে ইয়াৰ বিষয়ে তোমালোকৰ লিখিবলৈ আহিছে যদি ইয়াৰ আনসার কেইটা চাও যে তোমালোকৰ যেটো সি নম্বৰ যে উন্নয়নমূলক পৰিকল্পনাৰ বাবে পিছপৰা শ্ৰেণীৰ লোকসভা নিজৰ ভূমিৰ পৰা উচ্ছেদ হোৱা ইয়াৰ ফলত তীব্ৰ পৰিৱেশ প্ৰদূষণ আৰু বনাঞ্চল ধ্বংস হোৱা ডি নম্বৰ এটো আছিল যে প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী আৰু বিৰোধী দলপতিৰ দ্বাৰা গঠিত বাছনি কমিটিৰ পৰামৰ্শৰ ভিত্তিত ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়ে ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু ই নম্বৰ এটো আছিল যে বহুদলীয় ব্যৱস্থা প্ৰায় ৰাজনৈতিক অৱস্থিৰতা আৰু দুৰ্বল মৰ্চা চৰকাৰ সৃষ্টি কৰে ই নম্বৰ এটো আছিল আৰু এফ নম্বৰ আৰু তোমালোকৰ জি নম্বৰ এইচ নম্বৰ তো এইবিলাক আছিল কি 2 মাৰ্কছৰ আনসার তো 2 মার্কসের আনসার কিন্তু তোমালোকে গোটেইবিলাক চোৱা তো গোটেইখিনি ক'ব লাগিলে যেটো ভিডিওৰ পিছত দেখিলে হৈ আছে তাৰ কাৰণ তোমালোকে স্ক্ৰিনত দিয়া আছে তো ইয়াৰ পৰা স্ক্ৰিনশ্বট মাৰি লবা নহলে যদি তোমালোকে পিডিএফটো লাগে তো মোক কমেন্ট কৰিবা পিডিএফটো তোমালোকে দি দিম তাৰপিছত দেখা যে তোমালোকৰ 3 নম্বৰ কেন্দ্ৰ প্ৰশ্ন থাকে তো 3 নম্বৰত জবৰ কেন্দ্ৰ প্ৰশ্ন এইখিনি যদি চাও যে answer the following question any for 5 into 4 equal 20 তো 3 নম্বৰ 5 মাৰ্কছত থাকিব চাৰিটা লিখিবলৈ আহিব যেনে প্ৰথম প্ৰশ্ন আহিছিল কংগ্ৰেছ ব্যৱস্থা বুলিলে কি বুজা কংগ্ৰেছ ব্যৱস্থাৰ সময়ত বিৰোধীৰ ভূমিকা কেনে আছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে তোমালোকৰ কাৰণে যে কংগ্ৰেছ ব্যৱস্থাৰ বিষয়ে তোমালোক আহিব আৰু কংগ্ৰেছ ব্যৱস্থাৰ সময়ত বিৰোধীৰ ভূমিকা কেনেকুৱা আছিল তাৰ বিষয়ে আহিছে তো এটো 5 মাৰ্কছৰ কাৰণে তোমালোকৰ কাৰণে শিকিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট এটো তোমালোকে শিকিবাই তাৰপিছত দেখা বি নম্বৰটো আছিল জাতিৰ ৰাজনীতিকৰণৰ সংজ্ঞা দিয়া ভাৰতীয় ৰাজনীতিত জাতি এতিয়া গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে উন্নয়নকামী ৰাষ্ট্ৰ বুলিলে কি বুজা ভাৰতৰ এখন উন্নয়নকামী ৰাষ্ট্ৰ হয় নে ইয়াৰ বিষয়ে চমুকৈ লিখা তো এটা আছিল তোমালোক আহিব পাৰে এটো কিবা যেটো তৃতীয় নিৰ্বাচন ব্যৱস্থা বৈশিষ্ট্য উল্লেখ কৰা ই কেনেকৈ ভাৰতীয় ৰাজনীতিৰ গতি প্ৰকৃতি সলনি কৰি দিলে ইয়াৰ বিষয়ে আহিছিল ইতিবাচক কৰ্মসূচী বুলিলে কি বুজায় ইতিবাচক কাৰ্যসূচী কৰ্মসূচী ভাৰতক সামাজিক ন্যায় সুনিশ্চিত কৰিব পাৰিছে নে তাৰ বিষয়ে আহিছে তো এইবিলাক যেহেতু গোটেইবিলাক 5 মাৰ্কছৰ কাৰণে আহিছে তো 5 মাৰ্কছৰ কাৰণে তোমালোকে এই নম্বৰটো শিকিবা আৰু এইটো শিকিবা যেটো তোমালোকে এফ নম্বৰ ভাৰতীয় সংসদ আৰু বিধানসভা মহিলাৰ কম সংখ্যক জনপ্ৰতিনিধিৰ কাৰণসমূহ ব্যাখ্যা কৰা বিধানসভা লোকসভাত মহিলাৰ বাবে আসন সংৰক্ষণ এই ক্ষেত্ৰত ইতিবাচক পদক্ষেপ হয় নে নহয় এইটো বিষয় লিখিবলৈ কৈছে এইটো শিকিবা তাৰপিছত তোমালোকৰ জি নম্বৰটো আছিল যে জনপ্ৰতিনিধি আইন 1951 অধীনত সাংসদ পদত অধিষ্ঠিত হোৱা আৰু তাৰ বাবে অযোগ্য বুলি বিবেচিত হোৱা মূল ব্যৱস্থাৱলী উল্লেখ কৰা এইটো উপযুক্ত উদাহৰণ হয়তো ভাৰতীয় ৰাজনীতিত ধৰ্মৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা তো এইবিলাক আহিছিল কি 5 মাৰ্কছৰ কাৰণে 5 মাৰ্কছৰ এ নম্বৰটো এফ নম্বৰটো আৰু তোমালোকৰ এইচ তো শিকিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে
তাৰপিছত 4 নম্বৰ যেনে আহিছিল 10 মাৰ্কৰ থাকিব 4 নম্বৰ এনসার দ্য ফলোইং কোশ্চেন এনি টু 10 into 2 equal 20 তো 10 মাৰ্কৰ দুটা প্ৰশ্ন লিখিব লাগিব টোটাল 20 মাৰ্কসৰ যেনে এই নম্বৰটো আছিল কিহৰ কাৰকে ভাৰতবৰ্ষৰ নিৰ্বাচন অতি ব্যয়বহুল কৰি তুলিছে এই ব্যয়বহুলতা ৰোধ কৰিবৰ বাবে কি ধৰণৰ সংস্কাৰ ৰচনা কৰা হৈছে এইটো কিবা ভাৰতবৰ্ষৰ যেটো দলীয় ব্যৱস্থাৰ বিৱৰ্তনৰ বিষয়ে আলোচনা কৰা বৰ্তমান সময়ত দেশৰ দলীয় ব্যৱস্থাক তুমি কিনেদৰে অৱহিত কৰিব খোজা তো ইয়াৰ বিষয়ে আহিছিল 10 মাৰ্কৰ তাৰপিছত আহিছে ডি নম্বৰটো যে কিবৰ কাৰকৰ বাবে উত্তৰ পূব ভাৰতৰ বিচ্ছিন্নতাবাদ আন্দোলন গঢ়ি উঠিছিল বা সংযুক্ত যেটো মুক্ত বাহিনী অসমৰ উদাহৰণ দি বহালাই লিখা তো এইটো শিকিবা আৰু ডি নম্বৰটো আছে ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে এই দুটা যেটো ডি আৰু ই যেটো মণ্ডল আয়োগৰ প্ৰতিনিধি বলবৎ কৰাটো কেনেকৈ ভাৰতবৰ্ষৰ জাতিভিত্তিক জনজাতিক প্ৰভাৱান্বিত কৰিছিল উদাহৰণতে আলোচনা কৰা তাৰ পিছত ই নম্বৰটো ভাৰতবৰ্ষ এতিয়াও এখন কল্যাণকামী ৰাষ্ট্ৰ হয়নে উপযুক্ত উদাহৰণ দাঙি দি ব্যাখ্যা কৰা ই নম্বৰটো 10 মাৰ্কৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে তো এইখিনি আছিল তোমালোকৰ যেটো যোৱা বৰ্ষৰ পলিটিক্যাল সায়েন্স সেকেন্ড পেপার পলিটিক্যাল প্রসেস ইন ইন্ডিয়া মেজর বা মাইনর লোৱা ছাত্ৰ ছাত্ৰী হয় এটাই পেপাৰ যোৱা বৰ্ষৰ যেটো এখন পেপাৰতে হৈছে তো তোমালোকৰ কাৰণে এই প্ৰশ্নবিলাক ইম্পৰ্টেন্ট আছে এইখিনি শিকিবা আৰু যদি তোমালোকে পিডিএফটো লাগে পিডিএফটো ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি পঢ়ি যাবা যেহেতু তোমালোকৰ পৰহি এক্সাম আছে অহা 10 জুনত এই পেপাৰৰ এক্সাম আছে